নমস্কাৰ সমূহ অসমবাসী ৰাইজক। চৰকাৰক যদি আমি প্ৰশ্ন কৰো আমি দেশদ্ৰোহী হৈ যাম নেকি বাৰু? আচলতে এতিয়া বৰ্তমান যি পৰিস্থিতি চলি আছে সেইটো দেখি এনেকুৱাই লাগে যে চৰকাৰক এটা যদি আপুনি প্ৰশ্ন কৰে তেতিয়া আপুনি জেলৰ ভাত খাব লগা হ'ব পাৰে। আপোনালোকে সকলোৱে হয়তো গম পায় যে অখিল গগৈ ডাঙৰীয়াৰ কি অৱস্থা হৈছিল। তেখেতে কি বছৰ বছৰ ধৰি জেলৰ ভাত খাব লগা হৈছিল, কিন্তু যোৱাকালি কোৰ্টে তেওঁক সকলো দোষৰ পৰা দোষমুক্ত কৰিলে। ভাবি চাওকচোন আপোনালোকে, যিজন মানুহ মাওবাদী সন্ত্ৰাসবাদীৰ লগত জড়িত বুলি চৰকাৰে এৰেষ্ট কৰিছিল সেইজন মানুহ এতিয়া কেনেকৈ মুকলি আকাশৰ তলত? অখিল গগৈ সন্ত্ৰাসবাদী বা মাওবাদী হয়নে? চৰকাৰে এতিয়া কি কব? চৰকাৰেতো কৈ থাকে হয় হয় বুলি, কিন্তু কোৰ্টে এইটো কলে এইটো নহয়, এইটো কেছ কোৰ্টত চলিবই নোৱাৰে, এইবিলাক ভেলুলেছ কেছ। আপোনালোকে কি কেছ এইবিলাক লৈ আহে? তেখেতক দোষমুক্ত কৰি দিলে যোৱাকালি। আৰু অখিল গগৈ ডাঙৰীয়াৰ ওপৰত এইবিলাক কেছ কোনে দিছিলে সেইটো সকলোৱে জানে। আমাৰ অসমৰ ৰজাজনে চৰকাৰৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে তেখেতক বছৰ বছৰ ধৰি জেলৰ ভাত খোৱালে এই চৰকাৰখনে। ভাবি চাওকচোন আমাৰ কি অৱস্থা হব? আমিওতো চৰকাৰক প্ৰশ্ন কৰো। 12 ডিচেম্বৰ 2019 চনত অখিল গগৈ ডাঙৰীয়াক এৰেষ্ট কৰিছিল NIA আণ্ডাৰ দ্য UAP এক্ট। আণ্ডাৰ দ্য UAP এক্ট মানে হল আনলফুল এক্টিভিটিজ প্ৰিভেনচন এক্ট। অসমবাসী ৰাইজৰ হয়তো মনত আছে যে সেই সময়ত কা আন্দোলন হৈ আছিল। সেই কা আন্দোলনৰ সময়তে অখিল গগৈ ডাঙৰীয়াক এৰেষ্ট কৰা হৈছিল আণ্ডাৰ দ্য UAP এক্ট। মানে তেখেতক মাওবাদীৰ লগত সম্পৰ্ক থকা বুলি এৰেষ্ট কৰা হৈছিল সেইটো সময়ত চেন্ট্ৰেল গভৰ্ণমেন্টৰ অৰ্গানাইজেশ্যন NIA দ্বাৰা। জানুৱাৰী 7, 2021 গুৱাহাটী হাইকোৰ্টে অখিল গগৈ ডাঙৰীয়াৰ যি বেইল এপ্লিকেশ্যন আছিল সেই বেইল এপ্লিকেশ্যন ৰিজেক্ট কৰি দিছিল। মানে ডিচেম্বৰ 2019 পৰা জানুৱাৰী 2021 লৈকে অখিল গগৈ NIA ৰ কাষ্টডিত আছিল। মাৰ্চ 2021 এটা অদ্ভুত ঘটনা হবলৈ গৈ আছিল অসমৰ ৰাজনীতিত। অখিল গগৈ ডাঙৰীয়াই সেই মাৰ্চ 2021 জেলৰ পৰা ইলেকশ্যন কৰি ইলেকশ্যন জিকি গৈছিল শিৱসাগৰ সমষ্টিৰ পৰা। 1 জুলাই 2021 অখিল গগৈ জেলৰ পৰা মুক্ত হৈছিল। মানে ইলেকশ্যন জিকাৰ পিছত কোৰ্টে যেতিয়া NIA ক যেতিয়া এভিডেন্স বিচাৰিলে যে অখিল গগৈ ডাঙৰীয়া মাওইষ্ট বা সন্ত্ৰাসবাদীৰ লগত লিংক আছে নে নাই আপোনালোকে প্ৰুফ দিয়ক, সেই প্ৰুফ দিব নোৱাৰিলে। ফলত অখিল গগৈ জেলৰ পৰা মুক্ত আকাশৰ তললৈকে আহিছিল। চাওকচোন অসমবাসী ৰাইজ, কেনেকুৱা এটা মানে পৰিৱেশ তেখেতৰ লগত হৈছিল। পুৱা গোচৰত তেখেতক এৰেষ্ট কৰিছিল, কোৰ্টক তেখেত NIA মানে এভিডেন্স দিব নোৱাৰিলে। আৰু যোৱাকালিৰ ৰায়দানটো আপোনালোকে গমেই পালে, কেইবাটাও গোচৰ তেখেতৰ পৰা উঠাই লোৱা হল। মানে কেইটামান গোচৰ আৰু তেখেতৰ ওপৰত থাকি গল, সেইকেইটাৰ ওপৰত অখিল গগৈয়ে গুৱাহাটী হাইকোৰ্টত আৰু এপ্লিকেশ্যন দিব। মানে ইয়াৰ পৰা আপুনি কি শিকিলে ভাবি চাওকচোন। অখিল গগৈ বাৰু এটা ডাঙৰ নেতা, তেখেতে বাৰু ওলাই আহিলে, তেখেতৰ বেকত বহুত মানুহ আছে, তেখেতৰ ছাপোৰ্টাৰ সকল আছে, কিন্তু সাধাৰণ লোক এজনে যদি চৰকাৰক যদি প্ৰশ্ন কৰে, সৰু প্ৰশ্ন এটাই ধৰি লওক যে আলুৰ দামটো কিয় বাঢ়িলে, পিঁয়াজৰ দামটো কিয় বঢ়াইছে, ছাৰ কমাই দিয়ক কমাই দিয়ক। আপোনালোকে যদি সৰু প্ৰশ্ন বা ফেচবুকত হওক হোৱাটছআপত হওক যিকোনো মাধ্যমেৰে কৰে, আপোনালোকৰ কি অৱস্থা হব পাৰে ভাবি চাওকচোন। আৰু আমাৰ নিচিনা লোকৰটো আৰু কি অৱস্থা হব পাৰে ভাবি চাওকচোন। আমিতো প্ৰত্যেক দিনাই চৰকাৰক প্ৰশ্ন কৰো। মানে ৰাজনৈতিক পাৱাৰ থাকিলে বুলি মই আমাৰ এই অসমৰ ৰজাজনক কব খুজিছো, আপোনাৰ ৰাজনৈতিক পাৱাৰ থাকিলে বুলি সেই ৰাজনৈতিক পাৱাৰৰ অপব্যৱহাৰ কৰিব নালাগে। বুজি পালে? মই অসমৰ ৰজাজনক কৈছো। আপুনি দিনে দিনে ইমানেই অহংকাৰী হৈ গৈছে, অহংকাৰত আপুনি থাকিব নোৱাৰা হৈ গৈছে। গোটেই অসমখন আপুনি লুটি পুটি খালে, গোটেই ধ্বংস কৰি দিলে। এই বোলে বাগান কিনিলে কালি, এই বোলে হোটেল এখন কিনিলে, এই বোলে অসমৰ মাটি আম্বানী আদানীক দিলে। আপোনাৰ পৰিয়ালে গোটেই অসমখন কিনি ধ্বংস কৰি পেলালে। লগতে আপুনি বহিৰাগত বনিয়াক অসমৰ মাটিসমূহ দি আপুনি কি অসমৰ উন্নতি কৰিব বিচাৰিছে অসমৰ ৰাইজে একো বুজিয়ে পোৱা নাই আজিলৈকে। সময় থাকোতে আপুনি সলনি হওক। মই অসমৰ এই ৰজাজনক কৈছো, আপুনি সময় থাকোতে সলনি হওক। অসমৰ স্বাৰ্থত অসমৰ ভালৰ কাৰণে কাম কৰক, নহলে আপোনাকো ৰাইজে উচিত বিচাৰ দিব সময়ত। বুজি পালে? আপুনি অসমৰ ৰাইজক টুপি পিন্ধোৱা বাদ দিয়ক, এই ফ্ৰী আঁচনিসমূহ বন্ধ কৰক। স্কিল ডেভেলপমেন্টৰ প্ৰগ্ৰেম বিলাক আপুনি অসমত আনক। কিয় নানে সেইবিলাক প্ৰগ্ৰেম? আপোনাৰ ল'ৰাটো আমেৰিকা লণ্ডনত পঢ়িব, কিন্তু আমাৰ অসমৰ সাধাৰণ জনতাক ল'ৰা ছোৱালী ক'ত পঢ়িব? চৰকাৰী বিদ্যালয়ত যাব লাগিব, কিন্তু চৰকাৰী বিদ্যালয়সমূহ আপুনি বন্ধ কৰি দিলে। অকল নিজে কেনেকে সম্পত্তি গঢ়িব পাৰি তাৰ ওপৰত আপুনি চৰ্চা কৰা বাদ দিয়ক। আপুনি ৰাইজৰ কাৰণে অকণমান কাম কৰক। আপোনালোকৰ চৰকাৰক প্ৰশ্ন কৰিলে আপুনি দেশদ্ৰোহী বা সন্ত্ৰাসবাদী বনাই দিয়ে, কিন্তু আপোনাৰ ওপৰতো কিমান গোচৰ চলিছিল। আমিতো কোৱা নাই আপোনাক দালাল বুলি, আপোনাৰ ওপৰতো CBI তদন্ত হৈছিল। আমিতো আপোনাক সেইটো সময়তো কোৱা নাছিলো আপুনি মহা দালাল এটা। আপুনি ৰাজনীতিত যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা আপুনি দালালি কৰি আছে, তাৰ বাহিৰেতো আপুনি একো কৰা নাই। গুৱাহাটীত কেইখনমান ফ্লাইঅভাৰ বনাই তাৰ টকা খাই একো লাভ নাই। টকা খোৱা ফ্লাইঅভাৰ বনাই এজাক বৰষুণ হলে গুৱাহাটী ডুবি যোৱা হৈছে এতিয়া। সেয়া উন্নতি নে দুৰ্নীতি? মই আপোনাক খুজিছো অসমৰ ৰজা বছ, আপুনি আৰু বহুত কাম কৰিলে, আমাক আৰু অসমৰ ৰাইজক আপুনি আৰু কাম কৰি দিব নালাগে।
আপুনি যিমান ৰুটি পুটি খালে আপুনি অসমখন যিমান পিছলৈ লৈ গলে আপুনি নালাগে আৰু মই অনুগ্ৰহ কৰিছো আপোনাক আপুনি বেলেগ এটা পজিশনত যাওক আপুনি চেন্ট্ৰেল গভৰ্ণমেন্টত যাওক আপুনি অসমৰ ৰাজনীতি থাকিব নালাগে আৰু বহুত কাম কৰিলে আপুনি যদি অসমৰ ৰাজনীতি কৰে 2026ত কি দশা হয় ক'ব নোৱাৰো আপোনাৰ দলৰ আপুনিতো পাল্টুৰাম পাল্টি যাব লগালক এই বোলে কংগ্ৰেছ এই বোলে বিজেপি এই বোলে কংগ্ৰেছ হয়তো আপুনি নিজাকে দল এটা খুলি ল'ব পাৰে আপুনি বিহাৰৰ নীতিশ কুমাৰৰ নিচিনা পাল্টুৰাম আপোনাক ভৰসা কৰিব নোৱাৰি বাপৰে বাপ আপোনাক ভৰসা কৰিব নোৱাৰি বুজি পালে অসমৰ ৰজা গতিকে আপুনি চেন্ট্ৰেল গভৰ্ণমেন্টত কিবা এটা পজিশন লৈ তাত থাকক আপুনি অসমত ৰাজনীতি কৰি অসমৰ পৰিৱেশটো ধ্বংস নকৰিব আৰু মই অসমৰ ৰজাজনক ক'ব খুজিছো যে অসমৰ ৰাইজে কিন্তু সকলো চাই আছে দেই সময়ত সকলো বিচাৰ হ'ব কিন্তু আপুনি ভাবিছে নেকি অসমৰ ৰাইজ শুই আছে বুলি অসমৰ ৰাইজে সকলো অধ্যয়ন কৰি আছে গতিকে সময় থাকোতে ৰাইজৰ কাৰণে কাম কৰা আৰম্ভ কৰি দিয়ক অসমবাসী ৰাইজক মোৰ এইখিনিয়ে ক'ব লগা আছিল লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ